নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় সকলোৰে ভাল আৰু বৰ্তমান মোৰো ভালেই। এয়া দেখিব পাইছে আজি ভিডিঅ'টো এনেকৈ ঘৰৰ পৰাই ষ্টাৰ্ট কৰি দিছোঁ আৰু বাকী আজি দিনটো আপোনালোকক ভালকৈ দেখাম। এয়া দেখিব পাইছেই মই চাকি জ্বলাই আছোঁ, যিহেতু আজি মাৰ শ্ৰাদ্ধ। মা আমাৰ মাজৰ পৰা নাইকিয়া হোৱা আজি প্ৰায় 5 বছৰেই হ'ল। বহুত বেছিয়ে কষ্ট হয় মাৰ অবিহনে। যিসকলৰ মা নাই তেওঁলোকে হয়তো এই দুখ ভালকৈ উপলব্ধি কৰিব পাৰে। আজি যিহেতু মাৰ শ্ৰাদ্ধ, সেইবাবে ৰাতি ফটোখনৰ আগতে চাকি আৰু ধূপ জ্বলাই লৈছোঁ। তাৰপিছত আহিলোঁ চাহ দিবৰ কাৰণে। এয়া সকলোকে চাহ দি লৈছোঁ। এফালে এয়া শ্ৰাদ্ধত বহিছে। এইফালে বনাই আছে পুৰি, বায়ে বেলি আছে, খুৰাই পুৰা ভাজি আছে। চব কামে কামে লাগি আছে আৰু যিহেতু সকাম পাতিলে বহুত বেছিয়ে কাম ওলায়, সেয়া ভাগে ভাগে কৰি আছে। শ্ৰাদ্ধ ভকাৰ পিছত এয়া পিণ্ড উটাবৰ কাৰণে গৈছে নদীত। যিহেতু এয়া পিণ্ড উটাইগৈ, আমি সকলোখিনি ৰখি আছোঁ পিণ্ড উটাই অহালে। এফালে এয়া আমাৰ ডাঙৰ দাদা, ই মোৰ ব্লগত আজি প্ৰথম ওলাইছে, যিহেতু সি ঘৰত নাথাকে। এয়া সকলোৱে প্ৰসাদ খাই আছে। এতিয়া ময়ো খাই লওঁ প্ৰসাদ, তাৰপিছত লগ পাই আছোঁ। সকলোৱে খাই বৈ আজৰি হোৱাৰ পিছত আমি খাবৰ কাৰণে ল'লোঁ। এইফালে এয়া লৈছোঁ পুৰি, কাবেলি বুট আৰু পনীৰ দম, এফালে এটা মিঠাই আৰু অকণমান আচাৰ। এয়া আকৌ নেক্সট দিনা আমাৰ ওচৰতে অসম ভাওনা সমাৰোহৰ প্ৰতিযোগিতা হৈ আছিলে। ভাবিলোঁ তাৰ পৰাও এপাক আহোঁগৈ। সেইবাবে বা, মই আৰু ভণ্টি এজনী লগ হৈ আহি পাই গ'লোহি ভাওনা সমাৰোহত। এতিয়া ব'লকচোন ভিতৰলৈ সোমাই যাওঁ আৰু ভিতৰৰ পৰিৱেশটো আপোনালোককো অকণমান দেখুৱাওঁ। এইফালে সোমাই আহি প্ৰথমতে সোঁ চাইডে বনাই থৈছে এভাগী নামঘৰ। ইয়াত দিনত মিটিংহে হয়। ভাওনা আৰম্ভ হয় সন্ধিয়াৰ পৰা, দিনটো মিটিঙে হৈ থাকে আৰু কিবা হয় যদিও নাজানো বাৰু ইমান ভালকৈ। চাওকচোন নামঘৰ ভাগ ইমান ধুনীয়া লাগিছে। ৰাতি যে ভাওনা হয়, এই নামঘৰ ভাগত বহিও বহু সংখ্যক মানুহেই ইয়াৰ পৰা ভাওনা উপভোগ কৰে। যিহেতু ভাওনা ষ্টেজত হয়, সেইবাবে ইয়াৰ পৰাও ধুনীয়াকৈ দেখা পোৱা যায়। সন্ধিয়ালৈ এপাক আহিম, আপোনালোককো অকণমান দেখুৱাম, চাই থাকিব ভিডিঅ'টো। আৰু এইফালে মেলা হৈ আছে। আমি ইয়ালৈ অহাৰ মেইন কাৰণটোৱেই হৈছে মেলা, কাৰণ মিটিং শুনাৰ ধৈৰ্য আমাৰ এজনেৰো নাই। চাদৰ মেখেলাবোৰ বহুত ধুনীয়া ধুনীয়া ওলাইছে, কিন্তু দামটো বহুত বেছি, ল'ব নোৱাৰি আৰু। চবতকৈ ভাল লগা বস্তুখিনি এইখিনি চাওকচোন, মোৰ যে ইমান বেছি পচন্দ হৈছিলে। বহুত বেছিয়ে ভাল পাওঁ এনেকুৱা বস্তুবোৰ। তাৰপিছত আমি আহিলোঁ কিবা এটা খাবলৈ বুলি। মেলাত আহিছোঁ যেতিয়া কিবা এটা নাখালেতো নহ'বনে, কি কয় ৰাইজ? সেইবাবে এয়া চাওমিন খাবলৈ বুলি ল'লোঁ। এতিয়া খাই লওঁ দেই। মেলাতে গাড়ী এখন আছিলে। খুৰা এজনে ক'লে এই গাড়ীখনৰ ভিতৰতে এটা ঘড়ী আছে, কেইটা বাজিলে চাই দিয়াচোন। সেইবাবে আমি গাড়ীখনৰ ভিতৰলৈ উঠি গ'লোঁ আৰু চাওকচোন বস্তুখিনি। আমাক চাবলৈ পঠোৱা ঘড়ীটো এইটোৱেই আছিলে, মই কিন্তু একোৱেই বুজি নাপালোঁ। এয়া ৰাতি ভাওনা চাবলৈ বুলি ওলাই আহিলোঁ মই, দাদা আৰু মাহী ছোৱালী ভণ্টিয়ে ক'লে এই মন্দিৰ ভাগত সোমাওঁ বুলি, সেইবাবে আমি মন্দিৰ ভাগত সোমালোঁ। অকণমান দেখাই দিছোঁ মন্দিৰ ভাগ। এইভাগ গ'ল্ডেন টেম্পল। এইফালে বুদ্ধদেৱৰ মূৰ্তিভাগ ৰাখিছে, ইমান ধুনীয়াকৈ সজাই ৰাখিছে চাওকচোন। ইয়াত দেখুৱাবলগীয়া আৰু বহুত বস্তুৱেই আছিলে, কিন্তু সময়ৰ নাটনিৰ বাবে দেখুৱাব নোৱাৰিলোঁ। মন্দিৰৰ পৰা ওলাই আহি আমি পাই গ'লোহি ভাওনা সমাৰোহত। আমি অহালে ভাওনা আৰম্ভ হ'লেই, ভাওনা ইতিমধ্যে চলিয়ে আছে।
আজিলৈ ভিডিঅ'টো ইমানেই। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে মোৰ ভিডিঅ'টোত লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই।